এই যাত্রার শেষ কত মই নাজানো ইউটিউবত জুবিনৰ ধুমুহা We live for something. We die. ধুমুহাৰ নাম মিছন চাইনা শনিবাৰে বিয়লি 4 বজাত ইউটিউব যোগে মুকলি কৰা হৈছিল জুবিন গাৰ্গ পৰিচালিত আৰু অভিনীত বহু প্ৰতীক্ষিত বিগ বাজেটৰ অসমীয়া সিনেমা মিছন চাইনাৰ প্ৰথমটো টিজাৰ মুকলি কৰাৰ পিছতেই সোশ্যাল মিডিয়াত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে 24 ঘণ্টাত অৰ্ধলক্ষতকৈও অধিক দৰ্শকে উপভোগ কৰিছে টিজাৰটো এই যাত্রার শেষ কত মই নাজানো আৰম্ভণি কত তাকো নাজানো We live for something. We die. ফেচবুক হোৱাটছএপতো ব্যাপক চৰ্চা হৈছে টিজাৰটোক লৈ ইফালে ছবিৰ কাম শেষ কৰিয়েই জুবিনে অৱসৰ বিনোদনৰ বাবে উৰা মাৰিছিল আমেৰিকালৈ কৰিলে স্কাই ডাইভিং আনন্দ ললে শ্বুটিঙৰো ঘূৰি আহি জুবিনে ক'লে ছবিখনক লৈ নিজৰ সপোন আৰু আশাৰ কথা মই খুব সুখী চিনেমাখন যিখন এডিটিং কৰাৰ পিছত যিখন পালোঁ আমি ৰিজাল্ট আৰু এতিয়া বেকগ্ৰাউণ্ড মিউজিকৰ কাম বাকী আছে VFX কৰাৰ পিছত আৰু ভাল লাগিব VFXৰ কাম আছে চিনেমাখনত চ' খুবেই আগ্ৰহী মই চিনেমাখনলৈ টিজাৰটো সকলোৱে প্ৰশংসা কৰিছে ভাল পাইছে 8 ছেপ্টেম্বৰত মুক্তি পাবলগীয়া চিনেমাখনো যদি দৰ্শকে এনেদৰে আঁকোৱালি লয় তেন্তে সেয়া হ'ব অসমীয়া ছবি উদ্যোগৰ বাবে এক আশাৰ বতৰা এণ্টাৰটেইনমেণ্ট ডেস্ক প্ৰতিদিন টাইম